10 শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি আমাৰ বিদ্যালয়ত এখনি শৈক্ষিক মেলা অনুষ্ঠিত কৰা হৈছে। এই মেলাখনিত আমি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 7টা কাউণ্টাৰ তৈয়াৰ কৰা হ'লে আছে। প্ৰথম কাউণ্টাৰটো পঞ্জীয়ন, দ্বিতীয় কাউণ্টাৰ হৈছে শাৰীৰিক বিকাশৰ বাবে, তৃতীয় কাউণ্টাৰ ভাষাৰ বিকাশৰ বাবে আৰু চতুৰ্থ কাউণ্টাৰটো সামাজিক আৱেগিক বিকাশ আৰু পঞ্চম কাউণ্টাৰটো আমি বৌদ্ধিক বিকাশৰ বাবে ৰাখিছোঁ আৰু 6 নম্বৰ কাউণ্টাৰটো আমি ৰাখিছোঁ প্ৰাক সাংঘিকতাৰ ধাৰণাৰ ওপৰত ৰাখিছোঁ আৰু একেবাৰে লাষ্টৰ আমি কাউণ্টাৰটো ৰাখিছোঁ পৰৱৰ্তীভাৱে আমি কি আলোচনা কৰিম তাৰ বাবে আমি ৰাখিছোঁ। এতিয়া আমি প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এয়া তেওঁলোকৰ শাৰীৰিক বিকাশৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক আমি কাউণ্টাৰ ৱাইজত অভিভাৱকসকলক যেনেদৰে দায়িত্ব দিয়া আছিল তেওঁলোকে সেই দায়িত্বসমূহ পালন কৰিছে। প্ৰথম কাউণ্টাৰটো আছিল যিহেতু শাৰীৰিক বিকাশ, গতিকে শাৰীৰিক বিকাশৰ লগত জড়িত থকা এটা তেওঁলোকে ক্ৰিয়াকলাপ অৰ্থাৎ খেল তেওঁলোকক দেখুৱাইছে এটা ৰছীৰ সহায়ত। এয়া আপোনালোকে দেখা পাইছে। ধুনীয়া হৈছে। নেক্সট এডাল কোনডাল? তুমি এফালে আমাৰ পাছলা তুমি সেইটা মাক খোজা খোজা ৰছীডালতে পৰি দিব লাগিব দেই। ধুনীয়া আছে দেই। দুইটা ভাই হ'ব পাইছে কৰি কৈছে। অকণমান ওচৰত দি দিয়ক নহ'লে এইটো পাৰিছে। ভেৰি গুড, বা পাৰিলে দেই। কামাখ্যা মন্দিৰ হয় নাই? এইবোৰ মানুহ গৈছে নেকি কামাখ্যা মন্দিৰলৈ? ক'ত আছে বাৰু? গুৱাহাটীত আছে হয় নাই? হ'ব ন ছাৰ? হয় লিখিছে কামাখ্যালৈ হয়তো মানুহ আহিছে পঢ়িব লিখিছে হয়নে? মানুহ কি আহিছে ছবিটো কি আছে বাৰু? ছবিটো কি আছে বাৰু? এয়া গৰুৱে হাল গৈছে, তাৰপিছত এয়া কঠীয়া আনিছে। তুমি অকণমান খং কৰি দেখুওৱা দেই। এইটো কিহৰ ছবি বুলি সুধিব? সেইটো খং কৰি দেখাইছে। চকু পানী নাই ওলোৱাচোন। খাই দিয়া নেকান্দে জেগেটাই ন। তাৰপিছত নেক্সটটো হাঁহি দেখাই বেলেগ বেলেগ কালাৰ দিয়া। এতিয়া মাজতে এটা সুধি দি ৰাখো এইটোত কিমান আছে বুলি। এইটোত কেইটা আছে হিচাপ কৰা, হিচাপ কৰি দিয়া। ধুনীয়া হৈছে।
আছে